কাতি বিহুত সকলোৱে ঘৰে ঘৰে তুলসী পুলি ৰুৱে আৰু ময়ো ৰুলোঁ। ময়ো তুলসীৰ তলত চাকি দিম আৰু সকলোৱে ইয়াক কালাৰ কৰিলোঁ, চাকি জ্বলালোঁ। মানে চাকিত শলিতা তেল দিলোঁ। কাতি বিহুত সকলোৱে চাকি জ্বলাই যাতে আমাৰ মানে পোক পৰুৱা এইগিলাখান বেয়া বস্তুবিলাক আঁতৰি যায়। সেয়েহে কাতি মাহত গাঁৱৰ মানুহে পথাৰত খেতি পথাৰত চাকি দিয়ে। আমাৰতো এয়া টাউন হয়, গতিকে ক'ত পথাৰ পাম। আলি পদূলি ঘৰে বাহিৰে সকলোতে চাকি হৈ গ'ল। চাকিয়ে দি দিলোঁ আৰু পাছফালে দিলোঁ, আগফালে দিলোঁ। এয়া কলগছত দিবলৈ ধৰিছোঁ আৰু লগত আছে তুলসীৰ গছ। তুলসীৰ পুলিও এটা ৰুইছিলোঁ আৰু ইয়াতে দি দিম। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। সকলোৱে জানে এই শ্লোক ফাঁকি আৰু সেয়ে মই অলপমান মনত পেলাই দিলোঁ, মানে গাই দিলোঁ। আৰু এয়া চাওক, লক্ষীমাৰ চৰণ দুখনিত মানে চাকি জ্বলাই দিলোঁ। বহুত ধুনীয়া লাগিছে, মনটো কিবা বহুত ভাল লাগিছে, পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আৰু পাছফালে নাৰিকল গছৰ তলতো চাকি দি দিলোঁ আৰু আগফালেও দিলোঁ, শৰাই দিলোঁ আৰু যিখিনি পাৰিছোঁ সেইখিনি কৰিলোঁ। ময়ে সকলোবিলাক কৰিব লাগে, যি গতিকে মোৰ ভিডিঅ'ত আপোনালোকে জানে মোৰ মানুহজনৰ বিষয়ে সকলোবিলাক কি হৈ আছে, কি কৰি আছোঁ, সকলোখিনি জানে। গতিকে মোৰ ভিডিঅ'বিলাক আপোনালোকে যদি চাই ভাল পায়, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া সকলোৱে পৰিৱেশ ভাল আৰু আনন্দৰ জোৱাৰ